বৰ মন যায় অ'। লগৰীয়াৰ সৈতে আকৌ খেলোঁ, নাচি বাগি শৈশৱৰ মাদকতা লওঁ। আপোনালোকৰ বাৰু মন নাযায়নে আমাৰ হাঁহি ভৰা মুখবোৰ আকৌ এবাৰ চাবলৈ, আমাক সামাজিক হোৱাৰ শিক্ষা দিবলৈ? আপোনালোকে জানো নিবিচাৰে আমাৰ দিনবোৰ আকৌ আগৰ দৰে হওক, মানুহে মানুহৰ কাষ চাপক, ইঘৰে সিঘৰে আইতা হওক, সম্পৰ্কবোৰ আকৌ জীপাল হৈ উঠক, হাঁহিবোৰ মানুহৰ আকৌ ফুটি উঠক? আপোনালোকে জানো নিবিচাৰে যে আমি আকৌ স্কুললৈ যাওঁ, শিক্ষাগুৰু সহপাঠীৰ সৈতে মিলি আকৌ আগৰ দৰে পঢ়োঁ, শিকোঁ আৰু আগবাঢ়োঁ? নিবিচাৰে আমাৰ দোকান পোহাৰ হাট বজাৰসমূহ পুনৰ খোলক, আমাৰ দেউতা খুৰা পেহা মামাসকলে 2 পইচা উপাৰ্জন কৰক, ঘৰত এসাঁজ ভাতৰ বাবে হাহাকাৰ নহওক, উপাৰ্জনৰ পথ হেৰাই যোৱাসকলে পুনৰ উপাৰ্জনৰ পথ ঘূৰাই পাওক, দেশৰ অৰ্থনীতি সুদৃঢ় হৈ থাকক, জনগণ সুস্থ সবল হৈ থাকক, সুস্থিৰ পৰিৱেশত চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰক। আপোনালোকে নিবিচাৰেনে 2 বছৰ অবিৰাম যুদ্ধ কৰা ক'ভিড যোদ্ধাস্বৰূপ প্ৰশাসন, চিকিৎসাকৰ্মী, আৰক্ষী, সাংবাদিক আৰু সমাজকৰ্মীসকলে কিছু আহৰি পাওক, কিছু আপোনালোকে জানো নিবিচাৰে আমি আমাৰ উৎসৱ পাৰ্বণসমূহ আকৌ উদযাপন কৰিব পৰা হওঁ, আমাৰ নামঘৰ মন্দিৰ মছজিদ গীৰ্জাসমূহ আকৌ প্ৰাণ পাই উঠক, আমাৰ শিল্পী কলা কুশলী সকলোৰে ভাল দিনবোৰ আকৌ উভতি আহক? আমি জানো আমাৰ দৰে আপোনালোকেও এই সকলোবিলাক বিচাৰে, সেয়েহে COVID-19ক পৰাভূত কৰাৰ স্বাৰ্থত ক'ভিড প্ৰট'কল মানি চলোৱা হওক। সামাজিক দূৰত্ব মানি চলক, উপযুক্তভাৱে মাস্ক ব্যৱহাৰ কৰক, পৰিষ্কাৰ হৈ থাকক, হাত দুখন সঘনাই পৰিষ্কাৰ পানীৰে ধুই চেনিটাইজাৰ ব্যৱহাৰ কৰক। অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলাব, বিশেষ কামত যাব লগা হ'লে সাৱধানতা অৱলম্বন কৰক, উভতি আহি গা ধুই কাপোৰ ধুই চেনিটাইজাৰ ব্যৱহাৰ কৰিহে গৃহত প্ৰৱেশ কৰক। জ্বৰ, কাহ, পানী লগা, গা বিষ আদি অনুভৱ কৰিলে শীঘ্ৰে চিকিৎসা কৰ্মীৰ সৈতে যোগাযোগ কৰক, উৎকণ্ঠিত নহ'ব, দূৰে দূৰে থাকক কিন্তু এজনে আনজনক সাহস দিয়ক। শ্ৰদ্ধাৰ ৰাইজ, COVID-19ৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ লগতে সমগ্ৰ ক্ষেত্ৰত ব্যাপক অনিষ্ট সাধন কৰাৰ পাছত COVID-19ৰ তৃতীয় ঢৌৰ আশংকা আহিছে। সেয়েহে সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত আমি সকলোৱে আগতকৈ অধিক দায়বদ্ধতাৰে ক'ভিডৰ সমূহ প্ৰট'কল মানি চলি আমাৰ সমাজখনক ৰক্ষা কৰোৱা হওক।